আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ সকলো চেনেলৰ মাজেদি আজি আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা কিছু ক'ব লগা আছে বুলি আপোনালোকৰ চেনেলৰ মাজেদি আমি ক'ব বিচাৰিছোঁ যে আজি গুণ উৎসৱ চলি আছে। আমি কোকৰাঝাৰ জিলা হিচাপে আমি আদৰণি জনাইছোঁ, গুণ উৎসৱ হ'ব লাগে। কিন্তু ইয়াৰ মাজতে আজি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই অৱগত হ'ল যে মেথছ আৰু ছায়েন্স ক্লাছ 6ৰ আজিলৈ ইংলিছত মানে কুৱেশ্যন পেপাৰটো অহাটো আমি দেখিবলৈ পাইছোঁ। আৰু আজি আমাৰ ক্লাছ 6ৰ বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে আজি এই এক্সামটো দিব লগা হ'ল। ইয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰথমতে অসমৰে এডুকেশ্যন ডিৰেক্টৰ তেখেতক আমি ধিক্কাৰ জনাইছোঁ। অসমৰে এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি ধিক্কাৰ জনাইছোঁ। কাৰণ বহুতবাৰ আমি আন্দোলন কৰি আহিছোঁ যে আমি কেতিয়াও নিখিল বড়ো ছাত্ৰ সন্থাই আমি আমাৰ ক্লাছ 6ত যি মেথছ আৰু ছায়েন্সত যি মানে ইংলিছত পঢ়িব লগাৰ কাৰণে যি আমাৰ মানে ছাত্ৰসকলক মানে যি মানে কি কৰি আছিলে যে যেনেকৈ হওক ইংলিছত লিখিব লাগে, পঢ়িব লাগে, যি মানে অফিচিয়েলি যিখিনি মানে আমি কোকৰাঝাৰ জিলা হিচাপে আমি গম পোৱাৰ দৰে আমি বহুতবাৰ আমি আন্দোলন কৰি আহিছিলোঁ। কিন্তু আজি নিখিল বড়ো ছাত্ৰ সন্থা আৰু BSS আজি অসমৰে মানে মুখ্যমন্ত্ৰী আৰু অসমৰে মানে এডুকেশ্যন মিনিষ্টাৰ তেখেতসকলৰ লগত বহুতবাৰ বাৰম্বাৰ মানে বিলোচনা কৰাৰ পিছত আজি যি মানে আমাৰ ক্লাছ 6ৰ মেথছ আৰু ছায়েন্সত যি বড়ো মিডিয়ামতে আজি পঢ়া শুনাৰ কাৰণে যি তেখেতসকলে মানে কথা দিছিলে আৰু কথা দিয়াৰ দৰে আমি আজি দেখিবলৈ পোৱা নাই। কাৰণ আজি গুণ উৎসৱত আমি পুনৰ মানে দেখিবলৈ পাইছোঁ মেথছ আৰু ছায়েন্স ইংলিছত কুৱেশ্যন পেপাৰটো অহাটো আমি দেখিবলৈ পাইছোঁ। ইয়াৰ কাৰণে আজি অসমৰে মানে এডুকেশ্যন ডিৰেক্টৰ আৰু অসমৰে যে মানে এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া তেখেতসকলক আমি আজি ধিক্কাৰ জনাইছোঁ আৰু আমি প্ৰটেষ্ট কৰিছোঁ। আৰু অসমৰে চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা তেখেতকো আমি বাৰম্বাৰ মানে অৱগত কৰাৰ পিছতো আজিলৈ যি মানে বড়ো মিডিয়ামক লৈ পেলাই যি আজি মানে হেতালি খেলাটো আমি দেখিবলৈ পাইছোঁ। আৰু বড়ো মিডিয়ামক লৈ পেলাই বাৰম্বাৰ ঠিক তেনেকুৱা কৰাটো আমি মানে গ্ৰহণ কৰিব পৰা নাই। ইয়াৰ কাৰণে আজি যি হৈ গ'ল কিন্তু নেক্সট যাতে আমাৰ বড়ো মিডিয়ামক লৈ পেলাই হেতালি খেলাটো আমি কেতিয়াও সহ্য কৰা নহ'ব। আৰু আকৌ যদি এনেকুৱা মানে আমি দেখিবলৈ পাওঁ আজি নিখিল বড়ো ছাত্ৰ সন্থাই আজি এই বিষয়ক লৈ পেলাই আজি বহুত দুখিত। আৰু আজিৰ নতুন বছৰতো আমি যিহেতু সকলোৱে মানে হাঁচি খুচি মানে বহুতে মানে নিজৰ অঞ্চলত নিজৰ পৰিয়ালৰ মাজত বহুতো মানে ভাল মানে নতুন বছৰত আজি সকলোৱে মানে মিলা প্ৰীতি থাকিব লাগিছিলে। সেই সময়তো আমি আজি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আমিও নতুন বছৰত সকলোকে আমি শুভেচ্ছা জনাইছোঁ। আৰু আজি আমি ফূৰ্তিত থাকিব বিচাৰিছিলোঁ কিন্তু আজিৰ দিনতো আমি আজি আমাৰ যি এডুকেশ্যনৰ ছেক্টৰত যি মানে গুণ উৎসৱৰ মাজতো আমি আজি এই মানে আমাৰ কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আজি ধিক্কাৰ জনাব লগা হ'ল আৰু আমি বহুত দুখিত হ'ল। ইয়াৰ কাৰণে আজি প্ৰতিবাদ কৰিছোঁ যে এই আমাৰ বড়ো মিডিয়ামক লৈ পেলাই পুনৰ আৰু যাতে এই মানে ক্লাছ 6ত মেথছ আৰু ছায়েন্স ইংলিছত নাহে বা আৰু এই বিষয়ক লৈ পেলাই গুৰুত্ব লৈ পেলাই যাতে নেক্সট যাতে ভালকৈ কাম কৰি যাব পাৰে তেখেতসকলক আমি বাৰম্বাৰ আপোনালোকৰ চেনেলৰ মাজেদি তেখেতসকলক আমি শুনাই দিছোঁ। আৰু যাতে ভুল নহয় আৰু কিয় বাৰম্বাৰ সেই মানে কুৱেশ্যন পেপাৰ বা আমাৰ মিডিয়ামক লৈ পেলাই হেতালি খেলাটো আমাৰ কেতিয়াও গ্ৰহণযোগ্য নহয়। क'क्राझार सरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2024-25 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो।
टिटागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 8 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो। बे फरायसालियाव गुन गोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर। थाखो फोरोंथायनि अनगायैबो योगा क्लासेस, बेसिक कम्पिउटार एडुकेशन, इंलिश स्पीकिंग स्किल, मैथ्स एंड साइंस प्रोजेक्टिंग, हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं। बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं। गोसो गोनां बिजाथिफ्रा टिटागुरिनि मानास पाब्लिक स्कुलाव मुं थिसनोब्ला नैबे जानबुं नम्बर 6000853288 6000489621 9101008849 कल खालामनानै सुलाद लानो हागोन।